কুৱেশ্যন নম্বৰ 4 এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা। প্ৰশ্নত দিয়া আছে আয়তাকাৰ খেলপথাৰখনৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। এতিয়া দিশ আৰু প্ৰস্থ ধৰিবৰ কাৰণে আমি বুজি লওঁ আহাচোন। ধৰি লোৱা এখন আয়তাকাৰ খেলপথাৰ, যদি মই প্ৰস্থ x বুলি ধৰি লওঁ তেতিয়াহ'লে ইয়াত কোৱা মতে দিশ কি হ'ব বুলি কৈছে, প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। প্ৰস্থৰ দুগুণ মানে টুৱাইছ x আৰু 2 বেছি বুলি কৈছে +2। এনেদৰে আমি আয়তাকাৰ খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ ধৰি ল'ব পাৰিম। ধৰা হ'ল আয়তাকাৰ খেলপথাৰখনৰ প্ৰস্থ x মিটাৰ, আয়তাকাৰ খেলপথাৰখনৰ দিশ টুৱাইছ x + 2 মিটাৰ। এতিয়া প্ৰশ্নত দিয়া আছে আয়তাকাৰ খেলপথাৰখনৰ পৰিসীমা, গতিকে আমি পৰিসীমাৰ সূত্ৰটো মনত পেলাই ল'ম। আমি জানো আয়তৰ পৰিসীমাৰ সূত্ৰ 2 হ'ল ইনটু দিশ যোগ প্ৰস্থ, সেয়েহে আমি লিখিম, আমি জানো যে 2 হ'ল ইনটু দিশ যোগ প্ৰস্থ ইকুৱেল টু আয়তৰ পৰিসীমা। এতিয়া ইয়াতে মানবিলাক বহুৱাওঁ আহাচোন। ইমপ্লাইজ 2 হ'ল ইনটু দিশ মানে আমাৰ কিমান আছিল, টুৱাইছ x + 2 আৰু প্ৰস্থ মানে আমাৰ আছিল x, আৰু আয়তৰ পৰিসীমা কিমান দিয়া আছে প্ৰশ্নত, 280 মিটাৰ। এতিয়া আমি দেখিছোঁ ব্ৰেকেটৰ ভিতৰত আমাৰ xটো দুঠাইত আছে। xৰ হিচাপটো কিমান হ'ব চোৱাচোন, টুৱাইছ x + x আমি কিমান পাম, 3x। গতিকে আমি নেক্সট লাইনটো পাম 2 হ'ল ইনটু 3x + 2 ইকুৱেল টু 280। এতিয়া দেখিছোঁ 2ৰে পূৰণ হৈ আছে ব্ৰেকেটটো, পূৰণটো ভাঙি দিলে কি হ'ব, 2 × 3 = 6, 6x + 2 × 2 = 4। গতিকে আমি পাম 6x + 4 ইকুৱেল টু 280। এতিয়া এই 4টো আমাৰ সোঁফালে পক্ষান্তৰ কৰিবা, পক্ষান্তৰ কৰিলে প্লাছ আছে নহয়, মাইনাছ হ'ব। নেক্সট লাইনটো হ'ব 6x ইকুৱেল টু 280 - 4। 280ৰ পৰা 4 বিয়োগ কৰিলে আমি কিমান পাম, 276 পাম। গতিকে আমি লিখিম 6x ইকুৱেল টু 276। 6টো পূৰণ হৈ আছে, পক্ষান্তৰ কৰিলে আমাৰ 276ক হৰণ হ'ব, x ইকুৱেল টু 276 / 6। এতিয়া 6ৰে 276ক হৰণ কৰি চাবা, হৰণ কৰিলে আমি কিমান পাম, 46। xৰ মান 46 পাইছোঁ, অৰ্থাৎ আয়তাকাৰ খেলপথাৰখনৰ প্ৰস্থৰ মান 46 মিটাৰ হ'ব। এতিয়া আয়তাকাৰ খেলপথাৰখনত দিশ ওলাবৰ কাৰণে xৰ মান ইয়াতে ব্যৱহাৰ কৰিবা, ব্যৱহাৰ কৰিলে কি হ'ব তেতিয়া, দিশৰ মানটো 2 × 46 + 2 সৰল কৰিলে আমাৰ কিমান পাবা, 94 পাবা। এবাৰ তোমালোকে 5 নম্বৰ প্ৰশ্নটো চোৱা। দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5, সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্যাটো নিৰ্ণয় কৰা। তোমালোকে জানা দুটা অংক বিশিষ্ট সংখ্যাবিলাকত এটা এককৰ অংক থাকে, এটা দশকৰ অংক থাকে। এককৰ স্থানৰ অংকটো দিয়া আছে 5, দশকৰ স্থানৰ অংকটো দিয়া নাই, গতিকে আমি ধৰি ল'ম, ধৰা হ'ল সংখ্যাটোৰ দশকৰ স্থানৰ অংক x। এতিয়া তুমি সংখ্যাটোৰ অংক দুটা পালা। এতিয়া এই অংক দুটা চাই কেনে সংখ্যাটো কিদৰে ওলোৱা হয় তাৰ এটা নিয়ম আছে। এতেকে সংখ্যাটো ওলাবৰ কাৰণে আমি কি কৰোঁ, 10 পূৰণ দশকৰ অংক যোগ এককৰ অংক, এইটো কৰিলে সংখ্যাটো পোৱা যায়। এতিয়া ইয়াতে মানবিলাক বহুৱাচোন, 10x + 5 পোৱা যাব। এতিয়া আমাক প্ৰশ্নত কৈছে সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ। এই সংখ্যাটো অংক দুটাৰ যোগফল মানে x + 5ৰ কেইগুণ বুলি কৈছে, 5 গুণ। আমি লিখোঁ এতিয়া প্ৰশ্নমতে সংখ্যাটো 10x + 5 অংক দুটাৰ যোগফল মানে আমি কি কৰিম, x + 5ৰ কেইগুণ, 5 গুণ। গতিকে আমি লিখিম 5 হ'ল ইনটু x + 5 ইকুৱেল টু 5 হ'ল ইনটু x + 5। এতিয়া নেক্সট লাইনত আহাচোন,
আমি দেখিছোঁ সোঁফালটোত ব্ৰেকেটটোক 5ৰে পূৰণ হৈ আছে, গতিকে আমি 5ৰে পূৰণটো ভাঙি দিম। আমি পাম তেতিয়া 10x + 5 = 5x + 5 5 গুণ 25। এতিয়া আমি দেখিছোঁ পক্ষান্তৰ কৰিব লাগিব। 5xটো আমি বাওঁফালে আনিম আৰু +5টো সোঁফালে নিম। চিনবিলাক সলনি হ'ব চাবা। কি হ'ব 10x - 5x = 25 - 5। এতিয়া বিয়োগবিলাক কৰিলে কি হ'ব 10x - 5x মানে 5x পাম, 25 - 5 = 20 পাম। এতিয়া দেখিছোঁ 5টো পূৰণ আছে, 5টো পক্ষান্তৰ কৰিলে 20ক হৰণ হ'ব, x = 20/5। 5ৰে 20ক হৰণ কৰি দিলে কি পাম আমি 4 পাম। এতিয়া এই xৰ মান ব্যৱহাৰ কৰি আমি সংখ্যাটো ওলাব পাৰিম। ইয়াতে xৰ মান ব্যৱহাৰ কৰিলে সংখ্যাটো পোৱা যাব। কিমান হ'ব তেতিয়া 10 × 4 + 5। গতিকে সংখ্যাটো আমি পাম 10 × 4 + 5। সৰল কৰিলে কিমান পাম 10 × 4 = 40 + 5 = 45।